ভাইটি এই 10 টাকাটো লোৱা মোৰ বাবে এটা গুটকা আনিবা হ'ব আঙ্কেল বাবা তহঁত ক'ত গৈ আছা দেউতা মোক সেই আঙ্কেলে গুটকা আনিব দিছে বাবা সেই আঙ্কেলজন ক'ত আছে মোক সেই আঙ্কেলজনৰ ওচৰলৈ লৈ যোৱা দেউতা আঙ্কেলজন তাতে বহি আছে মোৰ লগত বলা বাবা এইজনে নেকি সেই আঙ্কেলজন হয় সাধাৰণ জ্ঞানটো আছেনে নাই এই সৰু সৰু বাচ্চাবিলাকক যে গুটকা আনিব দিছে আজি আপুনি গুটকা আনিব দিছে কালি ইহঁতে যে খাৱাটো শিকিব এইটো কোনে দায়িত্ব ল'ব ল'ৰাবোৰে ইতিমধ্যে গৈ আছিল মই দেখি তেওঁলোকক গুটকা আনিবলৈ দিছোঁ দোকানটো ইয়াত নহয় মই বুজি পাইছোঁ ওচৰত দোকানখন আছে এই বাচ্চা দুটা ইফালে আপোনাৰ সন্মুখেদি গৈছে সেইকাৰণে আপুনি গুটকাটো আনিব দিছে আজি ইহঁতক গুটকা আনিব দিছে কালি আপুনি ইহঁতক গুটকা মাৰিব পৰহি ইহঁতক গুটকা মাৰিব পিছত ইহঁতে গুটকা খোৱাবলৈ আৰম্ভ কৰিব যেতিয়া কেঞ্চাৰ হ'ব আপুনি বিনামূলীয়া কেঞ্চাৰ হস্পিটেল খুলিব নেকি আপুনি মোক কথা দিয়ক মোৰ ভুল হৈছে মোক আপুনি ক্ষমা কৰি দিয়ক আজিৰ পৰা এওঁলোকক মই গুটকা আনিবলৈ নিদিওঁ ইহঁতক দুজনক গুটকা আনিব দিয়াৰ কথাটো কোৱা নাই মই ইহঁতৰ দৰে সৰু ল'ৰা ছোৱালীক যদি আপুনি গুটকা আনিব দিয়ে ইয়াৰ পিছত ইয়াৰ পৰিস্থিতি কোনটো ভয়ংকৰ হ'ব এইটো মোৰ লাষ্ট ৱাৰ্ণিং মনত ৰাখিবা ব'লা বাবা